গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল মোৰ একদম বহুত বিন্দাছ তো মোৰ ঘৰলৈ মানে অৱশেষত 3 বছৰ পাছত মোৰ লগৰ কেইজনী আহিছে আপোনালোকেতো চিনি পায় মোৰ গেংটো ন মই আকৌ এক্সট্ৰাকৈ ইণ্ট্ৰডিউচ নকৰাওঁ তো মানে এতিয়া আমাৰ ঘৰলৈ আহিছে এতিয়া মোৰ দায়িত্ব ন মই যেতিয়া ফুৰাওঁ তাহাঁতক তো এতিয়া আমি মানে ওলাই আছোঁ ক'বালৈ আৰু দেখাম আপোনালোকক ক'ত যাম আমি ৰাতিপুৱা চাৰে 5টা বোলে 5টাতে ওলোৱাৰ কথা আছিলে কিন্তু দেৰি হৈ গ'ল আৰু উঠা মেলা ৰাতিপুৱা ঠাণ্ডাতে আৰু এতিয়া আমি এনেকৈ ইয়াত আছে দেই বহিলে আৰু এইফালে মোৰ মাতাশ্ৰী আছে দেখাম আৰু পাছত তো লেটছ গ' গাইজ গাইজ আছেতো গাইজ এইফালে চোৱা লাষ্টৰ ফালে আমি যাওঁগে আৰু গাইজ এইজনী মোৰ মাম্মী আৰু মোৰ টিকলাটো চাই পেলাই চাওঁ আৰু এইটো মোৰ ভাইটি দেই তো বলক যাওঁ ফাইনেলি আমি সন্ধিয়া পাৰ হৈ গৈ আছোঁ আমি ক'ত আছো কেনেকুৱা লাগিছে ভাল লাগিছে এইফালে লেডিডন কেনেকুৱা লাগিছে বহুত ধুনীয়া লাগিছে ৱেলকাম টু ৰয়িং জোচ নাই নেকি পাছফালে এনাৰ্জিটো ৰখাই দিছোঁ দেই এতিয়া আমাৰ ফটো ছেশ্যন চলি আছে ইমান ধুনীয়া ভিউ ন কি ক'ম আৰু ইমান চাফা Amazing guys say hi hi বল দো আমি আৰু যাম বাৰু এইটো লাষ্ট নহয় আমি আৰু যাম জাষ্ট এটা কেইটামান ফটো খিচি লৈছোঁ আৰু মাথাটো মূৰটো বিষাইছে মোচন জিকনেছ আছে অলপ বহুত বেছি এতিয়া আমি গ'ল্ডেন লগতে পালোহি একদম এনাৰ্জিটো অলপ ল' হৈ গ'ল ইয়াত মানে আপোনাৰ দোকান পাব চ' বলকচোন যাওঁ কি আছে চাওঁগৈ চকলেট আছে এইবোৰ বল হেংগিং আছে বস্তুবোৰ চকলেট কিচেন natural dress again khamti dress niki khamti didi ki kun bol kapre mujhe khamti ka daam ibu kapur traditional dress hona chahiye mujhe lunga bol dukane jam কোৱাচোন কিমান দাম জুইছে দাম কিন্তু দেই আমাৰ ইয়াৰ নহয় ইয়াত আমি কিনিব নোৱাৰোঁ আৰু এটা কেফেৰ ভিতৰত নোসোমাওঁ কাৰণ চেণ্ডেল খুলিব লাগিব আৰু আমাৰ চেণ্ডেল খুলিব ইচ্ছা নাই এতিয়া বলক আমি আগলৈ যাওঁ এতিয়াতে আৰু ফুৰি লওঁ ন পাছত ফুৰা হয় নহয় কোনে জানে ন চ' সিহঁতক এতিয়া মই ফুৰাবলৈ আনিছোঁ মোৰতো ফুৰি থকাই হয় আৰু আহি থাকোঁ কিন্তু ইহঁতক এনেই আৰু অভাৰভিউ এটা দেখাই দিলোঁ এইফালে ফটো সেশন শেষ হোৱাই নাই এটা ড্ৰেছত কিমান বাৰ যে ফটো মাৰিলোঁ এটা জেগাত আৰু
এইটো লাষ্ট ডে ইয়াৰ পিছত নাই তাৰপিছত আমাৰ নেক্সট ট্ৰিপ আছে ট্ৰিপ মানে কি আৰু কালি যাম ট্ৰিপ মানে কি আৰু লৈ যাম আৰু এটা জেগালৈ যাওঁ নকওঁ এতিয়া সেই প্লেচটোলৈ মানে মই সৰুতে যোৱা তো ৰ'ব মই একবাৰ ইয়াতে ফটো মাৰি দিওঁ ফটো খিচি আমনি লাগিলে দেই মানে ইমানে ফটো খিচিলোঁ এতিয়া মানে মোৰ আমনি লাগিলে একেটা ড্ৰেছতে গতিকে মই আৰু ইমান বেছি ফটো খিচাৰ মোৰ আৰু ইচ্ছা নাই মোৰ বহুত এনাৰ্জি লওঁ মই সেই পাহাৰৰ পৰা মোৰ এনাৰ্জি লওঁ দেই এই পাহাৰৰ পৰা নামোতেই মোৰ এনাৰ্জি লছ তো এতিয়া মই আৰু এনাৰ্জি নাই নাই লোৱা ন এণ্টি এমেচিছ খাই লৈছোঁ যিসকলে মেডিকেল প্ৰফেশ্যন গম পাব হোৱাট ইজ এণ্টি এমেচিছ আৰু যদি আপোনালোকে মেডিকেল প্ৰফেশ্যনৰ পৰা হয় তেনেহ'লে মোক কমেণ্ট কৰিব হোৱাট ইজ এণ্টি এমেচিছ উইথ ডেফিনেশ্যন আৰু এক্সাম্পল দিব এণ্টি এমেচিছৰ আজিলৈ সামৰোঁ নে কি সামৰোঁ নে বাই বাই আৰু আমি যাওঁ দেই এতিয়া আমি একেবাৰে ঘৰলৈ যাওঁ আৰু এতিয়া বাজিছে কেইটা বাজিছে চাই দিয়কচোন টাইমটো হা 2:30 হৈছে আৰু ঘৰ পাওঁতে চাগে 5টা 4:30মান বাজিব একো খোৱাও নাই আমি নাম চাইতে কিবা খাই ল'ম সেইবোৰ বাৰু ভিডিঅ' নকৰোঁ যোৱা ভিডিঅ'ও নকৰোঁ বহুত ভিডিঅ' কৰিলোঁ আৰু এডিটিং কৰিবলৈ বহুত দিগদাৰ কাৰণ ইমান প্ৰ' লেভেলৰ এডিটিং নহয় মানে এডিটাৰ নহয় চৰি চ' মই নিজৰ ব্লগটো মই এতিয়া এণ্ডিং কৰিছোঁ বাই বাই